Daralat mana? Ya kayak jalan ini. Aduh. Tolak sih. Ya? তোর তো পেট না দুরিয়ে এই যে গিলি সার্ভে হলে আর তো দিবি লেখা বার আছে Yang dia kok, emangmu? Ya? Yang dia kok. Ada kan ঘৰত তো আকৌ খাব নাপায় ভাতকেইটা খাব নাপায় এটা তো মখাই পৰি আছে বিছনাত তুমি হা আই বেলে খাবি যা ভাত গিটা আই বেলে খাবি যা মারন না নাই ভাতকেইটা মানে কেনে কৰে বৰষুণ যাব এখিনি সময় আহি দিলে পাই না অ খুৰী খুৰী ঐ অ ঘৰত আছা না এই মই আছো এই অলপ মাত দিছোন আইছে বাপা অ আছো ৰ মোক বোলে মাতছে এই মাছিলো এটা বৰ সাংঘাতিক কথা আছে শুনা বব কি সাংঘাতিক কথা এই মই শুনা যে নাই নিজে মই আছো দে এটা সাংঘাতিক কথা আছে এই চিন্তাটোৰ কাৰণে মোৰ ৰাতি ঘুমতি নহা আছে কি ডাঙৰ ইমান সাংঘাতিক চিন্তা মোৰ চিন্তা কৰি কথাটো ৰাতি ঘুমতি নহা আছে তাকে এতিয়া তোক বাৰু মাতি গেলো মই কিনো ইমান ডাঙৰ কথাই চিন্তা কৰি থাকিব লাগে যি আমাৰ আবেলি টিউচন কৰিব লাগছিলে এতিয়া কিবা পৰীক্ষা দিব নেকি কালি আমাৰ আবেলিক ল'ৰা এটাই চাবা আহিব হয় নেকি চাবা আহিলি তাইতো ডাইৰেক্ট ফেল তাতে মই টিউচন কৰিব লাগিব আমাৰ প্ৰশ্ন উদ্ভিদ দৰাটো আবেলি দৰা আহিলে প্ৰশ্ন হ'লে না আবেলি প্ৰশ্ন তাই একদম বয়স কম হ'লে তাই মুখ মেলি চাই থাকে সেইকাৰণে তোৰ তাতে টিউচনটো দিবা খুজিছিলোঁ হয় নেকি টিউচন কৰিব কিয় নোৱাৰিম পাৰিম দেই মোক এই অঞ্চলটোৰ মানুহে চবেই চিনি পায় মই চবকে টিউচন কৰিছোঁ প্ৰায় মানুহকে টিউচন কৰিছোঁ দে হ'ব দে পাৰিম দে আমাৰ আবেলিৰ মাথাটোত আপোনাৰ সুমিয়াই দিব লাগিব পাৰিবিনে পাৰিম দে মই পুৰা খুলি সোমাই দিম পাৰিম দে মই এটা বিখ্যাত মাষ্টৰ মই তাইক এনেকৈ পঢ়াম তাইক গোটেই ব্ৰেনে সোমাই দিম মই তাইক ব্ৰেন কি বস্তু বাপা খুৰী এইটো ইংৰাজীত কৈ বীৰেন কমজুৰি বুলি কয় এইটো বীৰেনটো আছে যি সেইটো কমজুৰি বুলি কয় তাকে কয় বীৰেন কমজুৰি আমাৰ হ'লে বাপা আবেলিৰ মাথাত আপোনাৰ তই কি পঢ়াবি মই তাইক শিক্ষা দীক্ষা দুটাই পঢ়াম একেলগে পঢ়ি দিম দীক্ষাটোৰ কি বস্তু বাপা শিক্ষা দীক্ষা দুটা বেলেগ বস্তু এই দুটা যদি সোমাই দিব পাৰোঁ তাইৰ ব্ৰেইনটো চকা হৈ যাব হয় নেকি বাপা তোক এতিয়া কিমানমান পইচা দিব লাগিব হ'ব দে খুৰী কিবা এটা দিবি কিন্তু এটা কথা হ'ল মই গ'লে ৰসগোল্লা আৰু হেৰি চাহ দিব লাগিব মালপোৱা পুৰি চাহ দিব লাগিব হ'ব দে বাপা তই চাহৰ কথা চিন্তা কৰিব নালাগে তোক ভাল কৰি চাহ দিম মই সদায় চাহ দিম খুৰী আৰু এটা কথা হ'ল মোক কিন্তু লোকেল মুৰ্গী দি ভাত খাব লাগিব ঈশ্বৰে দিয়া সকলো বস্তু আছে তই কেৱল তাইক পাছ কৰি দিলি হ'ল হয়তো টেনশ্যন ল'ব নালাগে দে তাই খুৰী মই যাওঁৱে দে তই এতিয়া কোনদিনাৰ পৰা আহিবি মই কালিৰ পৰা আহিম দে আহিবি এতিয়া ভাটিবেলা 7টা মানত যদি ৰিপেয়াৰ কৰি মই আহি যাম হ'ব যা খুৰী ঐ মই আছো আহিবা দিয়া পিক গৈছে দে কেনাই কৰা তিবহাতে এই কিতাপখন থওঁতে তোক আজি কিতাপৰ বিষয়ে নপঢ়াও তোক অলপ আজি বাহিৰা নলেজ পঢ়াম বাহিৰা নলেজ দিম খাওঁ এখন আমাৰ গাঁৱৰ চবতছে কোনটা পাত হৌগা আছে আমাৰ গাঁৱত নেকি এই হেন্দজি এই বান্দাতে আপা আছে সেইটোৱে থকা নেকি হয় না তোক এটা প্ৰশ্ন সুধো মই কুকুৰ কেই প্ৰকাৰ হ'লে কুকুৰ 4 প্ৰকাৰৰ কি ঠেকৰা কুকুৰ হাফৰে খোৱা কুকুৰ ঠেকেনি কুকুৰ আৰু এটা কি পাহৰি গ'লো নহয়
দে পাইছা দে তই স্যার মোর পাচ্ছি কি কও খাবা নাপা কুকুর হয় নেকি হেৰি আৰু ইংৰাজী ক'বা জানা না তই মই ইংলিছ সব জানো পৰীক্ষাত তলত থ সেনকে কয় নেকি মাষ্টৰৰ আগত দেচোন দে তই কয় ইংৰাজীত কুকুৰক কি বুলি কয় কবা লাগব নেকি আকৌ মতা ডগ মাইকী ডগ হাফ্ৰেখ ডগ আৰু খাবা নাপা ডগ তই হৰণ কৰি তোৰ ভাগ্যতে জানা না মই নাজনো নাজনা নেকি হৰণ দুই প্ৰকাৰৰ একবিধ হ'ল বস্ত্ৰ হৰণ আৰু একবিধ হ'ল অপহৰণ তোৰ মনত থাকব না মোৰ থাকব থাকব দেচোন ক হৰণ কি কৈছিলো মই Aparan restoran, aparan restoran. Oh my! তই চালৈ হাতে লিপষ্টিকটোৰ আইনাখন লৈ দিদে বাসাত থকে লৈ যাব তেনে মোক আকৌ নুশুধে ন নাই যে বিৰ অ খুৰী মোক পইচা দিলে লছ নাই দে মই ভালকে পঢ়াইছো তাইক ও বাবা তোক কোনাই দে ওলা মন্দ নিছে হাতে বকছি দিনটো চাৰবেৰ মান সপন দেখে ঐ চাউল লগতো আকৌ নিদিলাকে ইয়ে ছাৰ আকৌ নাই ঘৰত তোক নেদে মোক নেদে আকৌ খাব বনাই পোৱাৰ পাই তাকে তুই সুধাইছা আকৌ নেদে যা গুচি যা নাই কোৱা নাই ভালে ভালে আহি পালো ঈশ্বৰৰ বিয়াত ভালে ভালে আহি পালো ঠিক আছে এতিয়াতো দাদা বুলি কৈছে মই নাপাকে ধৰি দিব লাগিব নাই আকৌ অসুবিধা নাই আমাৰ ঘৰত 10খন গাড়ী আছে কিন্তু লাগা সময়ত এখনো নাপাওঁ এই এটা প্ৰব্লেম এনাই ঢাকাতে থাকে কিন্তু আজি লাগা সময় হৈছে নাই এখনো গাড়ী নাই এই চাইকেলখন লৈ আহিলোঁ কিবাকে বাটে বাটে পাম মাৰি আকৌ আমাৰ পাপা আৰু ভালকে লাগে চলবা নাজানে কিবাকে আহি পালোঁ অ বাবা এইটোৱে দেখোন এইটোৱে আমাৰ বাবা একমাত্ৰ ল'ৰা মোৰ এইটোৱে আমার আবির লগত বহুত ধুনিয়াকে মিলবো মিলব না মিলবো ও দে আসুন পাতি না লব আমার তামল কিনে লই আও ৰবি যায় মোক দাদা বুলি কৈছিলে দাদা আকৌ আপনার ভাল না ও ছোৱালীটো কি পাছ করছে ল'ৰা ছোৱালীটো শিক্ষা গিয়েছে শিক্ষা দুটাই আছে ভালে দেখোন দুটাই আছে আপনি কি মনে মনে আছে আপনি রেডি আহার কথা কবা নরে কি কৰিব লাগে তন্দে কৈ দিয়া তন্দে যি কৈ আছা শুনিছো না মই তন্দে কৈ দিয়কচোন এটা কথা দুর্গা বাবা শুনকচোন তোরা তুই কি করে আমার দৰাইটো বহুত কিবা কানে কৰি থাকে এই লকডাউনৰ পৰাই এই ল'ৰাটোৰ বেপাৰত ধৰছি বাবা কি বুঝাইছ ৰবি যায় কথা কও এই চুপ থাক তই বাবা তুই না বাবা ওই আমি রিক কোথায় দিয়েছ ঠিক আছে মই যাব পৰা আছি
তোমাৰ নাম কি? মোৰ নাম ইংলিছত আবেলি আৰু অসমীয়াত জ্যোতিকা। বাহ, বঢ়িয়া নাম দেখোন না তোমাৰ। ভাল লাগছি নে তোৰ? তুমি কি কৰি আছা? মই অপহৰণ আৰু ভ্ৰষ্ট কৰি আছো। তই তই কি চত বত কৰি আছা? আমাৰ এই তোমাৰ মানুহ আছে আগত নাখাবি নকৰি ডক্টৰে মৰমতে কৈছে বাবা তো না তামোলখিনি খা আমি তামোল নাখাওঁ। তোমাৰ ছোৱালীটো পচন্দ হৈছে। এতিয়া তোমাৰ বাই কি ক? ও ভাই ইন্দো কোনটো রে একটু স্পটিং ভিডিও তো মোৰ মস্ত ভাল লাগছিল কিন্তু ও ভাই ভিন্ন খাত বেয়া কৰিম না মই কাটি তো যা কথা বাকি ও ইন্দো 20 টাকা তা দি মোৰ বাইদুক দিম দে দি 20 টাকা তা না তা দি দিয়ে বৰ দি। আতৰে পইচা নাই ৰ বৰ মই দিছো। আমাৰ বাবা তাতে পইচা নাগো দে খৰচ কৰি দি। লাগে মোক মই চকত খাব লাগিব আপিটো দিবে না? দিম মই দিম বাইদুক দিম তাই এর মুখ কসম খাওয়াছুন। এ মই ভিন্দুৰ কসম কিয় খাম তোমার মনে ধরে কসম খাওয়াছুন। মই নাখাওঁ মোৰ কসম মই নাখাওঁ নাখাও। যদি সুবাদ মোক কসম। দে দে আগা আপিটো দাও। দিম দে দিবে না? তাৰিখ চাৰিখ কৰা পইচা দিবে। দিম দে যে আপোনাৰ লগতো আপি পছন্দ হৈছে। আমার রসিদ পছন্দ। ঠিক আছে এই সপ্তাহ আমাৰ ভাগি গোষ্ঠীৰ লগত আলোচনা কৰি অ আগবাঢ়াই নিম। একবারে সব